শিখা শৰ্মা এনেকুৱা এগৰাকী মহিলা যিগৰাকীৰ মানসিক সন্তুলন নাই, স্থিৰতা নাই। মই পাগল বুলি ক'বলৈ যোৱা নাই। তেওঁ মানসিকভাৱে অস্থিৰ এগৰাকী মহিলা আৰু নিজক জনপ্ৰিয় কৰিবৰ কাৰণে তেওঁ সমাজখনক অস্থিৰ কৰিব বিচাৰে। এইগৰাকী মহিলাই কেতিয়াবা আজমলৰ কোলাত উঠে, কেতিয়াবা তেওঁ হিমন্তৰ পাৰ্টিত যায়। এইবাৰ শিখা শৰ্মা নে শৰ্মা এইজনী কুলক্ষণীজনীক ভালকৈ জাৰণ দিলে এইজন যুৱকে। আচলতে জুবিন গাৰ্গ ডাঙৰীয়াক চৰিত্ৰ হনন কৰিবলৈ তেওঁ কেনেকৈ সাহস পালে? ধৈৰ্য সীমাৰ পাৰ কৰি দিলে। ধৈৰ্য মানে কিমান মানুহে ধৈৰ্য ধৰিব? এজনী পাগলী বুলি সকলোৱে এৰি দিয়ে, কিন্তু এইবাৰ তেওঁলোকক এৰি দিয়া নহ'ব। কাৰণ জুবিন গাৰ্গ ডাঙৰীয়াৰ পিতৃ এজন অসুস্থ ব্যক্তিৰ ওপৰত তেওঁ চৰিত্ৰ হনন তেওঁ অশ্লীল শব্দৰে তেওঁ ব্যৱহাৰ কৰিছে। আৰু ডক্টৰ পামী বৰঠাকুৰৰ লগতে গৰিমা শইকীয়াকো বেয়াকৈ ক'বলৈ তেওঁ ইমান তেওঁ সাহস কৰিছে। আৰু এইবাৰ তেওঁ ভালকৈ তোলা ধনা দিলে, ভালকৈ জাৰণ দিলে এজন যুৱকে। এনে ভিডিঅ'টো আপোনালোকে শেষলৈকে শুনক। আৰু তেওঁ যে এনেকুৱাকৈ অসমৰ ৰাইজে ইমান লেতেৰাকৈ বকিছে, তথাপি ইমান লাজ চৰম নাইকিয়া এগৰাকী নাৰীয়ে নাৰী মূল্য বুজি নাপায়। তাই যে লোকক চৰিত্ৰহীন বুলি কৈছে, তেওঁ নিজৰ চৰিত্ৰ নিজৰ গাত কেলে চিকুটি মাৰি নাছে। তেওঁ নিজৰ চৰিত্ৰ বেয়া, সেইকাৰণে আনক ক'বলৈ তেওঁ পাৰিছে। আৰু তেওঁৰ লগত হয়তো কোনোবা জড়িত হৈ আছে, তেওঁ অকলে নাই, তেওঁলোকৰ বহুতো মানুহ থাকিব পাৰে। সেইখিনি এতিয়া যদি জেৰা কৰোঁতে তেওঁৰ মুখৰ পৰা হয়তো ওলাব পাৰে। আৰু এজন যুৱকেনো কি ক'লে শুনক। শিখা শৰ্মা এনেকুৱা এগৰাকী মহিলা যিগৰাকীৰ মানসিক সন্তুলন নাই, স্থিৰতা নাই। মই পাগল বুলি ক'বলৈ যোৱা নাই। তেওঁ মানসিকভাৱে অস্থিৰ এগৰাকী মহিলা আৰু নিজক জনপ্ৰিয় কৰিবৰ কাৰণে তেওঁ সমাজখনক অস্থিৰ কৰিব বিচাৰে। এইগৰাকী মহিলাই কেতিয়াবা আজমলৰ কোলাত উঠে, কেতিয়াবা তেওঁ হিমন্তৰ পাৰ্টিত যায়, কেতিয়াবা তেওঁ মমতা বেনাৰ্জী মৰম বিচাৰে ৰিপুণ বৰাৰ লগত যায়, কেতিয়াবা তেওঁ মিয়া ভাল পায়, মিয়াক একেবাৰে ওপৰত কোলাত তুলি লয়। তাৰপিছত কেতিয়াবা তেওঁ হিন্দুক ভাল পায়। তেওঁনো কোনটো কি, তেওঁ আদৰ্শ কি, তেওঁ চিন্তা কি, সেইটো কিন্তু একেবাৰে ধূসৰ। তো এই মহিলাগৰাকীৰ লিখা মেলাবোৰ এটা সময়ত বিপ্লৱী লাগিছিল। আৰু তেতিয়া মোৰ এক বন্ধুস্থানীয় এজন ব্যক্তিয়ে কৈছিল, জ্যেষ্ঠ ব্যক্তিয়ে কৈছিল যে শিখা শৰ্মাৰ লেখাবোৰ আপুনি চাইনে? শিখা শৰ্মাৰ কিন্তু লিখনিয়ে সমাজত কিন্তু ৰূপান্তৰ আনিব পাৰে। মই বোলো ফেচবুকত ৰূপান্তৰ অনা মানুহ পিছত ৰূপান্তৰিত হৈ যোৱা বহুত দেখিছোঁ, সেইকাৰণে ফেচবুকত ৰূপান্তৰিত হোৱা মানুহ মই চাব বিচৰা নাই। তো এতিয়া সেইগৰাকী শিখা শৰ্মাই আজি জুবিন গাৰ্গৰ হত্যাৰ গোচৰত যে তেওঁ হত্যাত যে চক্ৰান্তকাৰী সেইটো প্ৰমাণ কৰি দিলে। যেনেকৈ শ্যাম কানু মহন্তই চক্ৰান্ত কৰিলে, যেনেকৈ সিদ্ধাৰ্থ শৰ্মাই চক্ৰান্ত কৰিলে, তেনেকৈ শেখৰ শৰ্মা বা অমৃতপ্ৰভা মহন্তই চক্ৰান্ত কৰি জুবিন গাৰ্গক হত্যা কৰিলে। এই চক্ৰান্তৰ দলটোত আৰু দুজন ব্যক্তিৰ নাম আছে। সেই দুজন ব্যক্তি হ'ল এজন শিখা শৰ্মা আৰু ইগৰাকী হ'ল এই ভূঞা উপাধিৰ কি ভূঞা, কীটাণু ভূঞা বুলি কয় মানুহে, অতনু ভূঞা। এই অতনু ভূঞা আৰু শিখা শৰ্মাকো আচলতে চক্ৰান্তকাৰী জুবিন গাৰ্গৰ চক্ৰান্তকাৰী দলটোত সোমোৱাব লাগে। আৰু গৰিমা গাৰ্গ বৌয়ে যি গোচৰ দিছে সেই গোচৰ আচলতে অতনু ভূঞাকো দিব লাগে। এই কাৰণে দিব লাগে, এওঁলোকে চক্ৰান্ত কৰিছে আৰু এই টিমটোত এওঁলোকো আছে। কাৰণ এওঁলোকে এতিয়া জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰি সেই হত্যাকাৰীসকলক সমৰ্থন কৰিব বিচাৰিছে, হত্যাকাৰীসকলৰ গোচৰটো পাতল কৰিব বিচাৰিছে। অতনু ভূঞাইও পাতল কৰিব বিচাৰিছে, শিখা শৰ্মাইও পাতল কৰিব বিচাৰিছে। আজি শিখা শৰ্মাক পুলিচক গোচৰ দিছে, গৰিমা গাৰ্গে গোচৰ দিয়াৰ পিছত গ্ৰেপ্তাৰ কৰিছে। এতিয়াও কিন্তু অতনু ভূঞা, এইটো কীটাণু ভূঞা, আচলতে কীটাণু ভূঞা এতিয়াও বাহিৰত আছে। এই কীটাণু ভূঞাকো সোমোৱাব লাগে, নহ'লে এই কীটে আচলতে শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী বা অমৃতপ্ৰভা ইহঁতক কিন্তু নিৰ্দোষী প্ৰমাণ কৰিবলৈ অহৰহভাৱে লাগি আছে আৰু ফেচবুকত সামাজিক মাধ্যমত কিবা কিবি লিখি আছে। তো সেইকাৰণে অতনু ভূঞাৰ বিৰুদ্ধেও গোচৰ দিব লাগে শীঘ্ৰে, সেইটো মোৰ এটা মত। দ্বিতীয় কথাটো হৈছে যে এই চক্ৰান্তকাৰী দলটোত কেৱল এই 4জন বা 6জন ব্যক্তি নাই, আৰু একাংশ ব্যক্তি আছে। সেইসকল ব্যক্তিও লাহে লাহে মুখাবোৰ খোল খাব। তেওঁলোকে আচলতে জুবিন গাৰ্গৰ লগত মদ খাই
তেওঁলোকে যদি ইমানকণ খায় জুবিন গাৰ্গক ইমানটো বটল আনি তেওঁলোকক খুৱাই জুবিন গাৰ্গক কেতিয়াবা হত্যা কৰিব বিচাৰিছিলে কিন্তু জুবিন গাৰ্গে আগতে হত্যা কৰিব নোৱাৰিলে আৰু শেষত অসমত হত্যা কৰিব নোৱাৰিলে আৰু সুযোগ সুবিধা লৈ তেওঁ নি পেলাই ছিংগাপুৰত তেওঁ হত্যা কৰিলেগৈ তো এই যে হত্যা কৰিলে মুখ্যমন্ত্ৰীও হত্যা কৰা বুলি কৈ আছিলে আৰু আজি তাৰিখত যিখন চাৰ্জশ্বিট দিছে অসমত সেইখনো হত্যাকাৰী সজোৱা হৈছে এতিয়া শিখা শৰ্মা আৰু এই কীটাণু ভূঞা আৰু শিখা শৰ্মাক কি গোচৰত দিব লাগে এওঁলোকৰ ভাৰতীয় ন্যায় সংহিতাৰ 61 ধাৰা মতে এওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগে এতিয়ালৈকে শিখা শৰ্মাক যিকেইটা গোচৰ লগাইছে তাত কিন্তু BNS 61 নাই BNS 61টো হৈছে এনেকুৱা এটা ধাৰা যিটো ধাৰাত আচলতে গ্ৰেপ্তাৰ কৰিলে যাৱজ্জীৱন কাৰাদণ্ড হ'ব পাৰে যাৱজ্জীৱন কাৰাদণ্ড হৈ তেওঁ জৰিমনাও বিহিব পাৰে তো এইটো এনেকুৱা এটা চক্ৰান্ত যে কাৰোবাক এ আৰু বি মিলি যদি চিক হত্যা কৰিবৰ কাৰণে হত্যা নকৰেও চক্ৰান্তও কৰে তেতিয়াহ'লে 61ত গ্ৰেপ্তাৰ কৰি তেওঁলোকক এই হত্যাৰ চক্ৰান্তকাৰী দলত বা গোচৰত অভিযুক্ত কৰি তেওঁলোকক কিন্তু জেল দিয়াৰ প্ৰভিজন BNSত আছে ভাৰতীয় ন্যায় সংহিতাত আছে এই 61টো আচলতে এই দুইজনক লগাই এই যে জুবিন গাৰ্গৰ হত্যাৰ চক্ৰান্তৰ এই টিমটোত আচলতে এই দুজন ব্যক্তিকো লাগে শিখা শৰ্মাকো লাগে আৰু আমাৰ কীটাণু ভূঞা অতনু ভূঞা নে কি এইজনকো লাগে তো জীৱনত কোনোদিন কি কৰিলে কি যি কিতাপ লিখিলে সেইবিলাকো এসোপা গোবৰ লিখিলে গোবৰতো সাৰ আছে ঘোঁৰা গোবৰ লিখিলে আৰু তাৰপিছত এতিয়া জুবিন গাৰ্গৰ নিচিনা এজন শিল্পীক জুবিন গাৰ্গৰ নিচিনা এজন ব্যক্তিক তেওঁ জীৱনকালত যিখিনি কৰি থৈ গ'ল তেওঁ দুখীয়া দৰিদ্ৰৰ কাৰণে যিখিনি সহমৰ্মিতা দেখুৱাই থৈ গ'ল তেওঁ যিখিনি গান গাই থৈ গ'ল যি দৰ্শন তেওঁ প্ৰতিষ্ঠা কৰি থৈ গ'ল যি সমাজবাদী দৰ্শন তেওঁ ভাল পাই গ'ল চেগুৱাৰ ভাগ তেওঁ ভাল পালে তেওঁ চেগুৱাৰ ভাগ দৰ্শন তেওঁ নিজৰ কৰি ল'লে তেওঁ বামপন্থী আদৰ্শৰ এজন ব্যক্তি তো তেনে এজন ব্যক্তি কীটাণু ভূঞাই সমালোচনা কৰিব আৰু চৰিত্ৰত ধৰিব এইটো আচলতে কেতিয়াও আচলতে মানি ল'ব কৰা কথা নহয় সেইকাৰণে গৰিমা গাৰ্গ বৌৱে এই কীটাণু ভূঞাৰ ওপৰতো আচলতে কীটাণু ভূঞাই আহি থাকে মোৰ আচলতে মই কীটাণু বুলিয়ে মাতো আচলতে এইজনকো গোচৰ দিব লাগে আৰু আৰক্ষীয়ে 61 ধাৰা মতে গোচৰ ৰুজু কৰি হত্যাৰ চক্ৰান্তত ডাইৰেক্ট চক্ৰান্ত কৰিছে এওঁলোকে নহ'লে এওঁলোকেতো 4জনটো হেৰিয়ত আছিলে ছিংগাপুৰত আছিলে এই 4জনকতো গ্ৰেপ্তাৰ কৰিলে এই শিখা শৰ্মা আৰু অতনু ভূঞাটো অসমত আছিলে অসমত থকাৰ পিছত এওঁলোকো যে এই টিমটোত আছিলে এইটো প্ৰমাণ হৈ গৈছে কাৰণ এতিয়া এই 4জন ব্যক্তি কি কৰিব বিচাৰিছে নিৰ্দোষী প্ৰমাণিত কৰিবলৈ এওঁলোকে জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰিব বিচাৰিছে জুবিন গাৰ্গে বোলে মহিলাৰ পিছেহে বোলে মহিলাৰ লগতহে বোলে আন মহিলাৰ লগতহে সম্পৰ্ক আছিলে সেইটো জুবিন গাৰ্গে সময় পাইছিলে ক'ত তেওঁ ইমান কম সময়ৰ ভিতৰত 40,000 গান গালে তেওঁ নিজৰ পৰিয়ালটোত সময় দিবলৈকে সময় নাই তেওঁ দুখীয়া দৰিদ্ৰৰ মাজত থাকে তেওঁ সামগ্ৰিকভাৱে সকলোৱে ষ্টুডিঅ'টোত পায় আৰু নিশা তেওঁ কাম কৰে তেনে এটা অৱস্থাত এইজন ব্যক্তিৰ চাৰিত্ৰিক আৰু বহু মহান ব্যক্তিৰ সেই ধৰণৰ ব্যক্তিগত জীৱনক লৈ আচলতে বহু কাহিনী আছে কিন্তু জুবিন গাৰ্গক লৈ এই ধৰণে ৰাজহুৱাকৈ অপমান কৰাৰ মৃত্যুৰ পিছত এতিয়া তেওঁ নিজৰ চাফাই গাবলৈও তেওঁ আমাৰ মাজত নাই তেনে এটা অৱস্থাত তেওঁৰ চৰিত্ৰ হনন কৰিবলৈ এই দুজন কোন এই দুইজন শিখা শৰ্মাক গ্ৰেপ্তাৰ কৰিছে অতনু ভূঞাক গ্ৰেপ্তাৰ কৰিব লাগে এই অতনু ভূঞাও বজ্জাত হাৰামী এটা তো সেইকাৰণে এই অৱস্থাত কৈছো যে অতনু ভূঞাকো সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে আৰু আৰক্ষীয়ে কঠোৰৰ পৰা কঠোৰ ধাৰা প্ৰয়োগ কৰি এওঁলোককো কিন্তু সেইকেইটাৰ লগত সমানে তদন্তৰ আওতাত আনিব লাগে নহ'লে জুবিন গাৰ্গৰ এই হত্যাৰ গোটেই টিমটো যে আৰু আছে সেইটো ওলাই পৰিব এই নহ'লে এইকেইজনক গ্ৰেপ্তাৰ নকৰিলে কিন্তু এইটো বাহিৰত থাকি যাব সেয়েহে মই এইটো আহ্বান জনালো যাতে শিখা শৰ্মাক ভাৰতীয় ন্যায় সংহিতা মোৰ হাতত এই ন্যায় সংহিতাত কি ধৰণৰ দোষী সাব্যস্ত হয় এই কথাটো আছে মই কৈ দিব বিচাৰিছো যে BNS 61ত কি কোৱা হৈছে যদি দুজন বা ততোধিক লোকে একেলগে হত্যা কৰাৰ পৰিকল্পনা বা ষড়যন্ত্ৰ কৰে তেন্তে সেইটো অপৰাধমূলক চক্ৰান্ত বুলি গণ্য কৰা হয় যদি চক্ৰান্তটো হত্যাৰ দৰে গুৰুতৰ অপৰাধৰ বাবে হয় তেন্তে হত্যা নোহোৱাকৈও কেৱল চক্ৰান্ত কৰাৰ বাবে দণ্ডনীয় আৰু এই যিদৰে প্ৰধান অপৰাধ হত্যাৰ শাস্তি আছে প্ৰায় একেধৰণৰ কঠোৰ শাস্তি দিব পাৰি আজীৱন কাৰাবাস বা
দীৰ্ঘদিন ধৰি জেলত থাকিব পৰা শাস্তি আছে। ধৰি লোৱা হওক, মই যে আগত কৈছোৱেই যে যদি এই ধৰণৰ চক্ৰান্তও কৰে তেতিয়াহ'লেও তাত এই 61 মতে 61 ধাৰা মতে আচলতে শাস্তি দিব পাৰে। তো সেইকাৰণে মই অসম আৰক্ষীক আহ্বান জনাইছো আৰু গৰিমা গাৰ্গ বৌক আৰু জুবিন ফ্ৰেণ্ডছ ক্লাবক আহ্বান জনাইছো, এই যে কীটাণু ভূঞাৰ ওপৰতো অতনু ভূঞাৰ ওপৰতো যাতে গোচৰ দিয়ে আৰু তেওঁলোকক যাতে আৰক্ষীয়ে কঠোৰৰ পৰা কঠোৰ ধাৰা প্ৰয়োগ কৰি 61 ধাৰা মতে BNS ধাৰা